স্বাগতম জনাইছো জুনাইট টেক সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ। আজি আলোচনা কৰিম মিছন বসুন্ধৰা 2.0 যিসকল ব্যক্তিয়ে অনলাইন যোগে মাটিৰ পট্টাৰ বাবে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ এতিয়ালৈকে মাটিডোখৰ পট্টা হ'লনে নাই বা নিজৰ নামত নামজাৰি হ'লনে নাই সেই বিষয়ে জানিবলৈ আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। যদিহে আপুনি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব। পৰৱৰ্তী সময়ত এনে ধৰণৰ ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে পাই থাকিবলৈ আপুনি যদি মিছন বসুন্ধৰা 2.0 ৰ জৰিয়তে খাস নাইবা চৰকাৰী সিলিং নাইবা মিছন বসুন্ধৰা যিকোনো সাৰ্ভিসত আবেদন কৰিছিলে সেই সকলোবোৰৰ বিষয়ে আজি খুঁটিনাটি আলোচনা কৰিম। আপোনাৰ মাটিডোখৰৰ অনলাইন যদিও আপুনি কৰিছিলে আপোনাৰ ষ্টেটাস এতিয়ালৈকে চেক কৰা নাই যদিও আজি এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে ষ্টেটাস চেক কৰি ল'ব পাৰিব। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ ষ্টেটাস চেক কৰিব হেতু জানিবলৈ পোনপ্ৰথমতে আপুনি গুগল ক্ৰম ব্ৰাউজাৰৰ নাইবা মোবাইল ফোনৰ যিকোনো ব্ৰাউজাৰত গৈ আপুনি মিছন বসুন্ধৰা লিখি টাইপ কৰি দিব। টাইপ কৰাৰ পিছতে আপোনাৰ সন্মুখত এই পেজটো খোল খাই আহিব। তাৰ পিছতে আপুনি ওপৰত দেখা পাইছে ল্যাঙ্গুৱেজ, এই ল্যাঙ্গুৱেজত গৈ এছামিছ এইটো সিলেক্ট কৰি ল'ব। অলপমান সময় ওয়েট কৰিব। তাৰ পিছতে আপোনাৰ সন্মুখত ঠিক এনে ধৰণৰ পেজটো অসমীয়াত আহিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত অৱস্থান নিৰীক্ষণ এই যিটো অপচন আছে আপোনাৰ আবেদনৰ স্থিতি নিৰীক্ষণ কৰিবলৈ এই অপচনটোত আপুনি ক্লিক কৰি দিব। ইয়াতে আপুনি যেতিয়া ক্লিক কৰিব আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। এই পেজটোত আপুনি দেখা পাইছে নতুন এটা পেজ খোল খাইছে ট্ৰেক ইউৰ ষ্টেটাস এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰ। ইয়াতে আপোনাৰ এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰটো বহুৱাই দিব। আপুনি যেতিয়া এই RTPS নাইবা মিছন বসুন্ধৰা যিটো ৰেফাৰেন্স নাম্বাৰ আছে এই ৰেফাৰেন্স নাম্বাৰটো বহুৱাই দিয়াৰ পিছত তলত দেখা পাইছে ট্ৰেক ষ্টেটাস ট্ৰেক যিটো অপচন আছে এই ট্ৰেক অপচনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি অলপমান ওয়েট কৰিব। ওয়েট কৰাৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে আপুনি দেখা পাইছে এপ্লিকেন্ট নেম, সাৰ্ভিস নেম, আপুনি কোনটো সাৰ্ভিসত আপুনি এপ্লাই কৰিছিলে সেইটো ইয়াতে দেখুৱাব। কাৰেন্ট ষ্টেটাস আন্ডাৰ প্ৰসেসিং, ইয়াতে প্ৰসেসিং দেখুৱাই আছে। সাবমিটেড ডেলিভাৰ ডেট, আপোনাৰ কোন তাৰিখৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিব। 5 আগষ্ট, ইয়াতে 5 আগষ্ট 2023 দেখুৱাইছে। এইটো ষ্টেটাস এনেকুৱাকৈ দেখুৱাইছে। আপোনাৰ ৰেফাৰেন্স নাম্বাৰটো টাইপ কৰি ট্ৰেক কৰাৰ পিছত আপুনি হয়তো বেলেগ দেখুৱাব। ডেটটো হয়তো কিছু আগুৱাই যাব পাৰে নাইবা আগতো হ'ব পাৰে। ঠিক এনে ধৰণে আপুনি আপোনাৰ মাটিডোখৰৰ অনলাইন আবেদনৰ স্থিতি নিৰীক্ষণ কৰিব পাৰিব। আজি ভিডিঅ'টোত এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।